হেল্ল' বন্ধুসকল, কি খবৰ? আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া দেখিবলৈ পাইছে ব্ৰইলাৰ। বৰ্তমান পিঁয়াজ, জলকীয়া, নহৰু গোটেইবোৰ কাটি লৈছোঁ ভালকৈ। তাৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাব বিলাহী, আলু কাটি লৈছোঁ অলপকৈ, বেছি নহয়। দেখিবলৈ পাইছেই, চব কাটি লোৱা হৈছে। তাৰপিছত এয়া কেৰাহীত দি দিলোঁ। তেলৰ পিছতে পিঁয়াজ, জলকীয়া চব দি দিয়া হ'ল। আৰু বন্ধুসকল, আপোনালোকৰ বিহু কেনেকুৱা গৈছে আপোনালোকে ক'বচোন। এয়া নিমখ দি দিয়া হ'ল, দেখিবলৈ পাইছে। মাংসখিনিও লাহেকৈ দি দিলোঁ। বন্ধুসকল, এয়া দেখিবলৈ পাইছে মাংস পুৰা দি দিয়া হৈছে। বৰ্তমানলৈকে হালধি দিয়া হোৱা নাই, সেইকাৰণে বগা হৈ আছে, লাহেকৈ দিয়া হ'ব। এয়া হালধি দি দিয়া হ'ল, লাহেকৈ এতিয়া লৰাই দিছোঁ মাংসখিনি। আজি অলপ কামত ব্যস্ত হৈ আছিলোঁ, সেয়েহে ৰাতি ভালকৈ খাওঁ বুলি আহিলোঁ। আৰু আপোনালোককো যাতে অকণমান দেখাব পাৰোঁ তাৰে যত্ন কৰিলোঁ। নিজেই কেমেৰা ধৰোঁ, নিজেই ভিডিঅ' বনাই মেলি আপোনালোকক পৰিৱেশন কৰোঁ। দেখিবলৈ পাইছে, আজি হৈছে বহাগৰ 2 তাৰিখ আৰু আজি ব্ৰইলাৰকে খাওঁ বুলি ভাবিলোঁ। আৰু এয়া বিলাহী দি দিলোঁ। দেখিছে নহয়, বিলাহী দি দিয়া হ'ল। তাৰপিছত লাহেকৈ লৰাই দিম। আৰু বন্ধুসকল, আপোনালোকে যোনে নতুনকৈ চেনেলটো ভিজিট কৰিছে, প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰি দিব। ভিডিঅ'বোৰ কেনেকুৱা লাগে চাই আপোনালোকে নিশ্চয় জনাব বুলি আশা থাকিলে। এয়া দেখিবলৈ পাইছে অলপ সিজিয়ে গৈছে আৰু মাংসখিনি। কালাৰটো আহিছে লাহে মাংসখিনি। তাৰপিছত অলপ সিজাৰ পিছত এয়া আলু দি দিয়া হ'ল। আলুখিনি বৰ্তমান লৰাই দিম। গেছটো হাই ফ্লেমত নিদিব, দেৰি যাব পাৰে। মই ল' ফ্লেমৰ গেছটো ৰাখিছোঁ। এয়া মছলা ঢালি দিলোঁ, মিট মছলা ঢালিছোঁ। আমি বেছি মছলা নাখাওঁ সেয়েহে অলপীয়াকৈ ঢালিছোঁ। আৰু দেখিবলৈ পাইছে কি সুন্দৰ হৈছে, দেখিবলৈ ধুনীয়া হৈছে নহ'লে বন্ধুসকল। আৰু এতিয়া অলপ সিজিবলৈ পানী দি দিছোঁ। এয়া পুৰা ভাপটো কেমেৰাতে আহি পৰিছে, দেখিছে নহয়। আপোনালোকৰ ওচৰৰ পৰা দেখাবলৈ যত্ন কৰিছিলোঁ। বৰ্তমান মাংস হৈ গৈছে আৰু ৰেডি। এয়া দেখিবলৈ পাইছে। আপোনালোকেও এনেকৈ বনাব, খাব মজা লাগিব। আচ্ছা বন্ধু